নমস্কাৰ পুনৰ স্বাগতম জনাইছো। আজি আমি বেটাহঁতক পলিঅ' খুৱাব গৈ আছো। এয়া দুটা বেটা হোৱাৰ কাৰণে দুটা কাৰ্ড পাইছো। দুইটাক এতিয়া পলিঅ' খুৱাবলৈ গৈ আছো। আহা বেটা বহ, ইয়াতে বহা। এই গাম্বুৰা চান্দিত চাই এনেকে নিজে বহিব জানে নহয়। সি আগত অঞ্জু বেটাই বেছি দুষ্ট আছে, তাক পিছফালে বহা। আদি বেটা আগত, মই আগত বহিম নেকি? বেটা দুইটা এনেকে বহাই চাই আছে। চাওঁ যাওঁ দে তাত আই কৈ দে গৈছো এইফালে। ইয়াতে আদি বেটা পঢ়িছো। আদি বেটা এইফালে চা, দুষ্ট নাচে গৈ আছো এইফালে। বেটাহঁতো ইমান ফূৰ্তি, ভাল পাইছে। এইয়া চাই আছে আদি। অঞ্জু বেটাই ভাল পাইছে, আদি বেটাই আগত বহিছে। এইয়া গৈ আছো। এলপি স্কুল আহি পালোঁ। এই অংগনবাড়ী স্কুল এইখিনি সোমাইছোঁ। এতিয়া এইখিনি পাৰিবি সোমাই লওঁ বেটা ন? নিজে খোজকাঢ়ি যাবা? বল বল নিজে খোজকাঢ়ি নিজে যাবা। আহ এইফালে যা, চা যা এইফালে যা। স্কুল সোমোৱা বেটা। অঁ নাযায় নেকি? বেটা গৈছে ইয়াত। অঞ্চু বেটা আহা। সি যাবই নিবিচাৰে, এই গাড়ীকেইটা চাই একদম সোমাবই নিবিচাৰে। আদি পালোঁ, সোমাই আছোঁ এতিয়া। এতিয়া আদি বেটাই খাব। আদি বেটাই খাব। অঞ্জু বেটাই এইটো ডাঙৰ মানুহ কম হৈ আছে, সেইটো কাৰণে সোনকালে হৈ গ'ল আমাৰ খোৱা। এতিয়া আমি গৈ আছোঁ বেটা, আমি গৈছোঁ আৰু দেই। টাটা দে, টাটা দে, টাটা। এইটো মুৰকং চেলেক্ট এলপি স্কুল। ইমান ধুনীয়াকৈ লাইশাক লগাইছে। লাইশাকৰ ফুলকেইটা ফুলি আছে ইফালে এনেকৈ। খেলি থাকা দে বেটা, মই কাম কৰি ল'ম। কি খাইছা বেটা? জুচ খালোঁ ন আমি? জুচ খাই কেনেকৈ লাগিলে? কান্দিব মন গৈছে। কান্দিব মন গৈছে। পলিঅ' খুৱাই আহিলোঁ। এতিয়া ভাত পানী বনাই লওঁ। এফালে ভাত বহুৱাইছে, এতিয়া মই চব্জিটো বনাবলৈ যোগাৰ কৰোঁ। এফালে ভাত, এফালে দালি। আজি গাহৰি মাংস আৰু নেপাকু চব্জি বনাম। এয়া নেপাকু শাক আৰু এইফালে মেজেঙা পাতৰ লগত গাহৰি মাংস বনাম আজি। কেৰাহী গৰম হ'ল। এতিয়া মই মিঠাতেলখিনি ঢালি দিওঁ। মিঠাতেলটো বেছি নিদিওঁ, মাংসটো বেছি তেল আছে, সেইটো কাৰণে কম পৰিমাণতে দিছোঁ। গাহৰি মাংস আৰু এইফালে মেজেঙা পাত আৰু এইফালে নেপাকুটো মই সৰু সৰুকৈ এনেকৈ ছিঙি লৈছোঁ, মিক্স কৰিছোঁ। নেপাকু আছে ইয়াত আৰু গুৰবান চব্জি বুলি কয়, গুৰবানো আছে। এইখিনি আজি এইটোৱে বনাওঁ আৰু মাংসখিনি গোটেই তেল মাংস তেল মাংসই আৰু এই গোটেইকেইটা। তেলখিনি গৰম হ'ল, পূৰা দুৱা হৈ গ'ল। এতিয়া মই প্ৰথমতে দি ল'ম ইয়াতে নহৰু, আদা আৰু জলকীয়া, জালুক পিচাটো দি দিছোঁ এনেকৈ। তেতিয়া গোন্ধটো বেছি ভাল হয় আৰু ডাবৰ চব্জি হয়, এইটো কাৰণে মই আজি পিঁয়াজ নিদিয়াকৈ ভাজিম। দালি দিম, ইয়াতে গোটেই মছলাখিনি দি লৈছোঁ। হালধি, নিমখ,
গুড়ি জলকীয়া, গুড়ি ধনিয়া আৰু ভালদৰে মিক্স কৰি লওঁ। বেছি টাইম নাভাজো, এনেই অলৰেডি বইল কৰা হয়। তাৰপিছত তেল হয়, তেল বেছি হোৱাৰ কাৰণে গোটেইকেইটা গলি যাব। এইটো কাৰণে মই অলপ টাইমে ভাজিম, অলপ কম সময়ত ভাজি কিনি জাবৰ চব্জিখিনি দি দিম। মাংসখিনি ধুনীয়াকৈ সিজিলে এতিয়া মই জাবৰখিনি ডালি দিওঁ। এতিয়া ধুনীয়াকৈ হৈছে। এতিয়া পাকখিনি লগাই দিওঁ গোটেই মিক্স কৰা পিছত এনেকুৱা। এনেকৈ বনাই খালে বিৰাট টেষ্টিও হয় আৰু বহুত খাবলৈ ভাল হয়। নেপাকুৰ লগত এনেইতো গাহৰি মাংস বহুত মিলে আৰু লগতে মেজেঙা পাতখিনি দিওঁ, গোন্ধটো ভাল হ'ব, খাবলৈ বহুত ভাল হ'ব। লাহে লাহেকৈ মই মাংসটো আৰু জাবৰটো এনেকৈ মিক্স কৰিম। ভেৰাইটো সৰু হৈছে, জাবৰটো বেছি নহয়, হ'লেও এনেকৈ কেঁচা হৈ আছে, এইটো কাৰণে বেছি যেন লাগিছে। মিক্স কৰিবলৈ অলপ অসুবিধা হয়, এইটো কাৰণে মই লাহে লাহেকৈ এনেকৈ মিক্স কৰোঁ। গোটেইকেইটা সিজি গ'লে অকণমানি হৈ যাবগৈ। ইমান গোন্ধ ভাল হৈছে মেজেঙাটো আৰু নেপাকুত, ইমান ধুনীয়া গোন্ধ ওলাইছে। এনেই ভোক লাগি আছে, খাওঁ লাগিছে আৰু ধুনীয়া গোন্ধ। ধুনীয়াকৈ হৈছে। এতিয়া অলপ সময় এইটো ঢাকন দি সিজিব দি লওঁ। এয়া চব্জি আদা সিজিছে আৰু এতিয়া পাল্টাই দিওঁ। ধুনীয়াকৈ সিজিছে বা ইমান গোন্ধটো মলমলাইছে, ইমান ধুনীয়া। চব্জি হৈ গ'ল, নমাই দিওঁ, খাব পৰা হৈ গ'ল। এতিয়া খাওঁ আৰু ধুনীয়াকৈ হৈ গ'ল, ইমান ধুনীয়া হৈছে, ধুনীয়াকৈ সিজি গ'ল, কোমল কোমল হৈ গ'ল। গেছ নমাই দিওঁ এতিয়া।